নমস্কাৰ, মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ঘৰতে কেনেদৰে ঘিউ প্ৰস্তুত কৰিব পাৰি তাকেই দেখাম বুলি ভাবিছোঁ। চাওকচোন, ইমান ধুনীয়াকৈ মোৰ ঘিউ বনি গ'ল। ঘিউ কিন্তু সৰহ নহয়, মই অলপহে বনাইছিলোঁ। এসপ্তাহত গোট খাই থকা গাখীৰৰ সৰহখিনিয়ে বনাইছিলোঁ। এয়া চাওকচোন, মই আগদিনাই গাখীৰখিনি গৰম কৰি ফ্ৰিজত থৈ দিছিলোঁ গাখীৰৰ সৰটো ভালকৈ বান্ধিবলৈ। এয়া মই কাঢ়ি লওঁ গাখীৰৰ সৰটো। আমাৰ ফালে গাখীৰৰ সৰ বুলি কয় যোনটো ওপৰত চামনি বান্ধে, কিন্তু বেলেগ ফালে আপোনালোকৰ ফালে কি বুলি কয় মই নাজানিম, কিন্তু আমাৰ ফালে গাখীৰৰ সৰ বুলিয়ে কওঁ। এয়া ভালদৰে কাঢ়ি ল'ম গাখীৰৰ সৰখিনি। এসপ্তাহমানত মই গোটাইও থৈছোঁ, সেইখিনি লগতে মিক্স কৰি বনাম মই। চাওকচোন, ইমান ধুনীয়াকৈ গাখীৰ সৰটো পাতি গৈছে। এয়া মুঠতে এবাতি হ'ল মোৰ আগতেও গোটাই থোৱা হেতি। আহক কেনেদৰে বনালোঁ চাওঁ। গেছটো জ্বলাই লৈ মই আকৌ এবাৰ গাখীৰখিনি গৰম কৰি লওঁ আৰু অলপ সৰ উলিয়াই লওঁ গাখীৰ। এয়া গৰম কৰি হ'ল মই গাখীৰৰ সৰটো আৰু এবাৰ কাঢ়ি লওঁ মই। মই কাঢ়ি ল'লোঁ গাখীৰৰ সৰটো। কেৰাহীখন মই পাতি দিলোঁ গৰম হ'বলৈ। গৰম হোৱাৰ পিছত গাখীৰৰ সৰটো তাত ঢালি দিলোঁ। এতিয়া মই লৰাই থাকিম লাহে লাহে। আপোনালোকেও লৰাই থাকিব, লাগি ধৰিবলৈ নিদিব তলত। এয়া দেখিছেনে, মোৰ ঘিউ হ'বলৈ আৰম্ভ কৰিছেই। ওপৰতে এয়া তেল বিৰিঙা নিচিনা হৈছে, দেখিছেনে? এয়া মোৰ হৈছেগৈ, দেখিছেনে? এয়া দেখিছেনে, মোৰ ঘিউ ওলাবলৈ আৰম্ভ কৰিয়ে দিছে। এনেদৰে ভাজি থাকিব লৰাই লৰাই। এয়া ওলাই গৈছে মোৰ ঘিউ। আৰু অলপ ভাজিম মই আৰু ওলোৱাকৈ। এয়া দেখিছেনে, মোৰ এয়া হৈ গ'ল ঘিউ। ইমান ধুনীয়াকৈ ঘিউ হৈ গ'ল। এতিয়া মই চাকি ল'ম, চাকনি দি চাকি ল'ব আপোনালোকে, তেতিয়া উলিয়াবলৈ ভাল হ'ব ঘিউটো। মই এতিয়া চাকি ল'ম গ্লাছ এটাত। এয়া মোৰ ঘিউ প্ৰস্তুত হৈ গ'ল, দেখিছেনে ইমান ধুনীয়াকৈ। একেবাৰে কম সময়তে এনেদৰে ঘিউ ঘৰতে বনাব পাৰি। ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ থাকিল।